নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। মোৰ আচলতে গাটো সিমান ভাল নহয়, সেইকাৰণে মই বহুদিন আপোনালোকৰ আগত একো ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি আপোনালোকক মোৰ গা বেয়া যে এইকাৰণে ভিডিঅ' আকাৰে মোৰ গাটো বেয়া সেই খবৰটোকে আপোনালোকৰ আগত দিম বুলি মই আহিছোঁ। কাৰণ মনটো কেতিয়া ভালে থাকে, যেতিয়া শৰীৰটো ভাল হয় তেতিয়া মনটো সুস্থ হৈ থাকে। যেতিয়া শৰীৰটোৱে মোৰ কিবা এটা বেয়া লাগি থাকে তেতিয়াতো একো কৰিবলৈও মন নাযায়, একো খাবলৈও মন নাযায়, ভিডিঅ' প্ৰস্তুত কৰিবলৈও মন নোযোৱা হ'ল। তেনেকুৱা হৈছিলে। এতিয়া অকণমান হয়তো ভাল পোৱা যেন লাগিছে, তথাপিতো মানে নিজৰ শৰীৰটো সকলোৱে যেন সুস্থ কৰি ৰাখে, মই তাকে আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ। কাৰণ মোৰ নিজৰে মানে কিবা এটা অসুখ হৈ আছে। মই হয়তো আপোনালোকে পিছত গম পাব, কিন্তু তাৰ মাজতেও মই হাঁহি ধেমালি কৰি ফূৰ্তি কৰি ভিডিঅ' বনাই এনেকৈ আপোনালোকৰ লগত থাকোঁ। কাৰণ অসুখে যাতে লাই নাপায়, মই মনত যেতিয়া কষ্ট বুলি ভাবি ল'ম মই পৰি যাম। সেইকাৰণে যদি অসুখ বুলি নাভাবি মই সুস্থ হৈ আছোঁ বুলি ভাবোঁ, তেতিয়া অসুখে একো কৰিব নোৱাৰে। সেইকাৰণে মই ভাবিলোঁ আপোনালোককো মই জনাওঁ। মোৰ গা বেয়া হৈছিলে আৰু ভিডিঅ' বহুদিন দিয়া নাছিলোঁ, সেইকাৰণে মোৰ নিজৰ গাটোৰ কাৰণেই, মোৰ অসুখটোৰ কাৰণেই আপোনালোকক জনাইছোঁ যে মই ভিডিঅ' দিয়া নাছিলোঁ। নমস্কাৰ, ধন্যবাদ।